কৰিশ্মা নাথৰ বিৰুদ্ধে ষড়যন্ত্ৰ। জনপ্ৰিয় নাগৰা নামৰ শিল্পী কৰিশ্মা নাথক আজি আৰু অসমত নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। পে গাৰ্ল ৰূপে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিশ্মা নাথৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াতে একাংশ দুষ্কৃতিকাৰী সক্ৰিয় হৈ কৰিশ্মা নাথৰ নামত বিকৃত পোষ্ট শ্বেয়াৰ কৰা কৰিশ্মাৰ দৃষ্টিগোচৰ হোৱাত জনপ্ৰিয় নাগৰা নামৰ শিল্পীগৰাকীয়ে উপায়বিহীন হৈ চিপাঝাৰ আৰক্ষী থানাত দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে। দুষ্কৃতিকাৰীয়ে কৰিশ্মা নাথৰ ফটো সম্বলিত পোষ্ট কৰিশ্মা নাথৰ নামতে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি অহাটো সঁচাকৈ দুৰ্ভাগ্যজনক। কৰিশ্মা নাথৰ নামটো সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ এনে প্ৰচেষ্টা সঁচাকৈ গৰিহণাযোগ্য, শাস্তিদায়ক। উদীয়মান এগৰাকী শিল্পীৰ অপাৰ সফলতাত শংকিত হৈ এনে কাৰ্য কৰিছে বুলি অনুমান কৰিব পৰা যায়। খ্যাত নাগৰা নামৰ শিল্পী কৰিশ্মা নাথৰ নাগৰা নাম পৰিৱেশন শৈলীক লৈ চলি থকা বিতৰ্কৰ মাজতে এনেদৰে ষড়যন্ত্ৰমূলকভাৱে ছ'চিয়েল মিডিয়াত কৰা বিকৃত পোষ্টে শিল্পীগৰাকীক নিশ্চিতভাৱে মানসিক আঘাত দিয়াই নহয়, শিল্পীগৰাকীৰ বিৰুদ্ধে আছাম দুষ্কৃতিকাৰীৰ এনে অপচেষ্টাই শিল্পীগৰাকীক ছ'চিয়েল মিডিয়াত হেয় প্ৰতিপন্ন কৰিছে, যাৰ ফলত শিল্পীগৰাকীয়ে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে। হেল্ল' ফ্ৰেণ্ড, কি মজা অসমীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। অসমৰ সাংস্কৃতিক জগতখনৰ খবৰেৰে এই চেনেলটো বনোৱা হৈছে। আপোনালোকে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। কৰিশ্মা নাথৰ বিৰুদ্ধে ষড়যন্ত্ৰ। জনপ্ৰিয় নাগৰা নামৰ শিল্পী কৰিশ্মা নাথক আজি আৰু অসমত নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। পে গাৰ্ল ৰূপে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিশ্মা নাথৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াতেই একাংশ দুষ্কৃতিকাৰী সক্ৰিয় হৈ কৰিশ্মা নাথৰ নামত বিকৃত পোষ্ট শ্বেয়াৰ কৰা কৰিশ্মাৰ দৃষ্টিগোচৰ হোৱাত জনপ্ৰিয় নাগৰা নামৰ শিল্পীগৰাকীয়ে উপায়বিহীন হৈ চিপাঝাৰ আৰক্ষী থানাত দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে। দুষ্কৃতিকাৰীয়ে কৰিশ্মা নাথৰ ফটো সম্বলিত পোষ্ট কৰিশ্মা নাথৰ নামতে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি অহাটো সঁচাকৈ দুৰ্ভাগ্যজনক। কৰিশ্মা নাথৰ নামটো সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ এনে প্ৰচেষ্টা সঁচাকৈ গৰিহণাযোগ্য, শাস্তিদায়ক। উদীয়মান এগৰাকী শিল্পীৰ অপাৰ সফলতাত শংকিত হৈ এনে কাৰ্য কৰিছে বুলি অনুমান কৰিব পৰা যায়। খ্যাত নাগৰা নামৰ শিল্পী কৰিশ্মা নাথৰ নাগৰা নাম পৰিৱেশন শৈলীক লৈ চলি থকা বিতৰ্কৰ মাজতে এনেদৰে ষড়যন্ত্ৰমূলকভাৱে ছ'চিয়েল মিডিয়াত কৰা বিকৃত পোষ্টে শিল্পীগৰাকীক নিশ্চিতভাৱে মানসিক আঘাত দিয়াই নহয়, শিল্পীগৰাকীৰ বিৰুদ্ধে আছাম দুষ্কৃতিকাৰীৰ এনে অপচেষ্টাই শিল্পীগৰাকীক ছ'চিয়েল মিডিয়াত হেয় প্ৰতিপন্ন কৰিছে, যাৰ ফলত শিল্পীগৰাকীয়ে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে।